স্বাগতম জনাইছোঁ মাধুৰ্য এণ্টাৰটেইনমেণ্টৰ অন্য এটি নতুন ব্লগৰ মাজলৈ। তো বন্ধুসকল, আজিৰ এই ব্লগটো এপিছ'ড 2 হয়। অলপ আগতে এপিছ'ড 1 সামৰিলোঁ, এতিয়া এপিছ'ড 2 ষ্টাৰ্ট কৰিলোঁ। আৰু আমি এতিয়া ক'ত কেনেকৈ কি আহিছোঁ সেইটোৰ বিষয়ে গম পাম। ইয়াৰে আগত মই কিছুমান একচুৱেলি কেইটামান হুক পইণ্টছ কিছুমান দেখালোঁ। আৰু একচুৱেলি বাটত আহোঁতে কেনেকুৱা কিছুমান মানে জেগা পাৰ কৰিলোঁ। আপোনালোকক অলপমান চাই লওক, তাৰপিছত লগ পাইছোঁ। বন্ধুসকল, নিশ্চয় দেখিলে মই যি দেখালোঁ। আমি বাটত আহোঁতে একচুৱেলি কেনেকুৱা কি জেগা পাইছিলোঁ সেইখিনি অকণমান হ'লেও দেখাবলৈ চেষ্টা কৰিলোঁ। তাৰপিছত মই এতিয়া মেইন কথা লৈ আহিছোঁ যে আমি ক'ত আছোঁ। আমি আছোঁ পানীঘাটা। হয়, ইয়াত চাওক, তাত লিখা আছে পুলিচ এছিষ্টেণ্ট। তাৰপিছত কি লিখা আছে তাত? পুলিচ এছিষ্টেণ্ট বুথ লিখা আছে। তো ইয়াত আমি এটা ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আছোঁ। চাওক, এইখন ব্ৰিজখনৰ নাম কি হয়? পানীঘাটা ব্ৰিজ। তো বাই অকণমান ক'ব, বাই জানে এইডোখৰত একচুৱেলি আগতে আহিছে বা। তো ইয়াত চাওক, মানুহে মানে গা ধুই আছে। চাওক, ঠাণ্ডা ঠাণ্ডা পানী মজা লৈছে একদম, কি বঢ়িয়া। চাওক ভিউ চাওক আপোনালোকে, এইফালে আছে পাহাৰ। চাওক, তো আল্টিমেট এটা মানে পৰিৱেশৰ মাজত আছোঁ। আৰু কিবা এটা বেলেগ ফিল পাইছোঁ। মানে আগতে এইটো জেগাত অহা নাই। মোৰ কাৰণে নতুন প্লেচ হয়, মাইকেলৰ কাৰণে মেবি নতুন প্লেচ হয় ন? আগতে এই প্লেচটোত অহা নাই, শিলিগুৰি আহিছোঁ, দাৰ্জিলিং গৈছোঁ। তো বন্ধুসকল, মই এতিয়া বাক সুধিম যে এইফালে চিধা গ'লে ক'ত কি পায়। চাওক, কিন্তু আমাৰ যোনটো চিধা ৰাস্তা আছে, তেবা অকণমান কৈ দিবা নেকি এইফালে চিধা গ'লে ক'ত পায়? এইফালে যোনটো চিধা ৱে দুধিয়া। অঁ, আচ্ছা। তো যোনটো দাৰ্জিলিং যোৱা ছাইড হয়, এই ফিল্ডটো কিবা পাৰি নে যাব? পাৰি, বাইপাছ হৈ পাৰি ন? আচ্ছা, চাওক, কোনোবা যদি আহে ইয়াত আহি পেলাই ফটো চটো ল'ব। দোকানো আছে, কিবা খাওঁ বুলি ক'লে এই তাত গাড়ী খাৰা কৰিব পাৰিব। আৰু আগত ক'ত ক'ত যাওঁ দেখাই আছোঁ। এইটো জেগাটো দেখালে আপোনালোকক সিমানো একো দেখুৱাবলগীয়া নাই, যিমানটো পাৰোঁ দেখাইছোঁ। আৰু এবাৰ দেখাই দিছোঁ চিনবিলাক। চাওক, তে এপিছ'ড 2টো ষ্টাৰ্ট কৰিছোঁ। অলপমান কেইমিনিটমান গৈছে এই ব্লগটোৰ মাজলৈকে থাকক। ছেকেণ্ড ব্লগটো কিমান দীঘলে নাজানো, কাৰণ কাইলৈ আকৌ মৰ্ণিঙৰ পৰা নতুন পাৰ্ট 3 শ্বুট হ'ব। কাৰণ কাইলৈ আমি শিলিগুৰি টু বিহাৰ ডিষ্টেঞ্চ কভাৰ কৰিম। হয়, শিলিগুৰি টু আমি বিহাৰ যাম। তাৰপিছত পৰৱৰ্তী সময়ত আমি ক'ত কেনেকৈ যাওঁ, বা আমাৰ শেষ ডেষ্টিনেশ্যনে বিহাৰ হয় নেকি, সেইবিলাক জানিবলৈ হ'লে আপোনালোকে ব্লগটো চাব লাগিব, মোৰ মাধুৰ্য এণ্টাৰটেইনমেণ্ট চেনেলটো চাব লাগিব। গতিকে মৰম আশীৰ্বাদ বিচাৰোঁ। নতুন ক্ৰিয়েটাৰ হয়, এটা নতুন কাম কৰিছোঁ। একচুৱেলি মোৰ নিজৰো অভিজ্ঞতা হ'ব, লগতে আপোনালোককো দেখাব পাৰিম। সেয়েহে মই অলপ ব্লগ জাতীয় এইবিলাক ভিডিঅ' বনাবলৈ লৈছোঁ। আগতে ইমান বনোৱা নাছিলোঁ, বাট যিমানটো পাৰোঁ নিউ কামাৰ হিচাপে চেষ্টা কৰিম। গতিকে চাই থাকক ব্লগটো লাষ্টলৈ।
তো বন্ধুসকল এটা ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আমি এতিয়া উপস্থিত হৈছোঁহি আহি পেলাই আমাৰ গাড়ীখন এইখন ইয়াত পাৰ্ক হৈছে এইটো ৰাস্তা এটা ডেঞ্জাৰ টাৰ্ণিং পইণ্ট চাওক অলপমান কাশ্মীৰ ভাইব এটা দি আছে চাওক দিজ আৰ দ্য পাইন ট্ৰিজ যদি মই ভুল নহয় এটা পাইন ট্ৰিজ হয় চাওক কি ধুনীয়া চাওক এতিয়া আমি গৈ আছোঁ ষ্ট্ৰেট টু মিৰিক তো এটা পইণ্ট পাৰ হৈ আহিলোঁ তাত লিখা আছিলে আই লাভ মিৰিক বুলি যদি সম্ভৱ হয় ঘূৰি যাওঁতে তাত ফটো উঠিবলৈ চেষ্টা কৰিম নহয়বা যোনটো মেইন মিৰিকৰ জেগা তালৈকে এতিয়া আমি যাম তাৰপিছত তাৰপৰা আকৌ ৰিটাৰ্ণ আহিম আকৌ আমি যাম বেক টু শিলিগুৰি এতিয়া বৰ্তমান আমি ক'ত আছোঁ এইডোখৰ মিৰিকে হ'ব ন এইডোখৰ তো এইডোখৰ মিৰিকে পৰে আল্টিমেট বাট যোনটো মেইন একদম জেগা মিৰিক লেক তো আমি মিৰিক লেক যাম এতিয়া তো চাই থাকক একদম কেনেকুৱা কি হৈছে নাজানো ব্লগটো যিমানটো পাৰোঁ অলপমান হ'লেও দেখাব চেষ্টা কৰিছোঁ আৰু এইফালে চাওক এটা ৰিল বনাওঁতে কিমান কষ্ট হয় এয়া বিহাইণ্ড দ্য চিন চাওক ন মাইকেল ইমান কষ্ট হৈছে তহঁতৰ বিহাইণ্ড দ্য চিনছ বিৰুদা এই চাওক এনেকাও হয় এতিয়া বন্ধুসকল এতিয়া আমি আহি পাই গ'লোঁ মিৰিক লেক হয় এয়া আমাৰ গাড়ী পাৰ্ক আৰু এতিয়া আমি মিৰিক লেক এইটো চাওক লেক এইফালেও আছে মই যিহেতু দেখালোঁ ষ্টাৰ্টিঙতে তো আমি আহি পাই গ'লোঁ মিৰিক লেক তাৰ আগত গোটেই ফাইল আমাৰ তো এতিয়া আমি অলপমান ঘূৰোঁ ব'টিং কৰোঁ বুলি কৈছে নাজানো কেনেকৈ কি ইয়াত ময়ো নাজানো গতিকে গোটেই পৰিৱেশ বেছি একো নকওঁ অকণমান উইথ মিউজিক আপোনালোকে গোটেই পৰিৱেশটো এনজয় কৰক মই ধুনীয়াকৈ দেখাই আছোঁ চাওক ओ माइकल अब क्या बोलेगा बोलो तो अंजलि धोखा दे दिया बोलने के लिए क्या है अंजलि धोखा दे दिया वीडियो में ऐसा ना अनकट बहुत अच्छा लग रहा है ना कैसा लग रहा है अब अच्छा लग रहा है भैया आपको कैसे लग रहा है एकदम बढ़िया प्लेटफॉर्म बहुत ভাল জেগা আহিলোঁ আমি মিৰিক তে বন্ধুসকল এতিয়া আমি অলপমান পেট পূজা কৰোঁ ভাবিছোঁ ভাতটো জলদি খাই দিলোঁ হয় আমি रुकी আছোঁ एक्चुअली আমি সবে বহি আছোঁ थोड़ा दिखा दीजिए आपका मोमो দেখাই আনকি व्यूअर्स को दिखा दीजिए इतना अच्छा अच्छा मोमो बना रहे आप একদম सब ভাল এইটো আমাৰ গৰি মতন ফুটিন ভাঙা নাকি एकदम बढ़िया बहुत अच्छा है दीदी मोमो अच्छा लगा वो आए ना वो एक नंबर से चढ़ते दिदी तपाईँ जानु दुईजना आवा छोरा बस्नु छैन তো বন্ধুসকল এতিয়া আমি একচুৱেলি ব'টিং কৰিম বুলি যোনটো ভাবিছিলোঁ তে ব'টিং কৰা নহ'ল আৰু মোৰ আশে পাশে চাওক কি ধুনীয়া এটা একচুৱেলি বিউটি চাওক তো একচুৱেলি 5টা বাজি গ'ল সেই 5টা বজাৰ কাৰণে তেতিয়া ব'টিং কৰিব দিয়া নহয় আমি সেই তাত গেটত গৈছিলোঁ সেই দোকানখনৰ ওচৰত গেটটো আছে তো গেটত গৈ বাট আমি নোৱাৰিলোঁ তো ইয়াৰ পৰা ব'টিং কৰিব লাগিব যদি আপোনালোকো আহে মিৰিক লেক তে আমি কৰিম ভাবিছিলোঁ বাট বেলি ডুবিব হ'ল প্লাছ 5টা বাজিলে যোনটো সিহঁতৰ টাইমিং থাকে 5টা বজাৰ পিছত বা 5টা বাজিলে নিদিয়ে আৰু তো সেইকাৰণে আমাৰ কৰা নহ'ল বাকী আমি ফটো চটো অলপ উঠিলোঁ যদি চাবলৈ বিচাৰে ইনষ্টাগ্ৰাম আছে ইনষ্টাগ্ৰামত যাই পেলাই ফ'ল' কৰিব পাৰে চাব পাৰে আৰু নহ'বা ফেচবুকতো পাব তো ছেইম নাম মাধুৰ্য্য ডেকাৰে বুলি আছে আৰু ইয়াত চাওক এতিয়া আমি এনেই অলপ চিল মাৰিছোঁ বহিছোঁ তো বেলি ডুবো ছানৰাইজটোতো আমি আজি ৰাতিপুৱা চাইছোঁ হয়নে মাইকেল ছানছেটো চাওঁ মই কি কওঁ সানসেট দাৰ্জিলিঙৰ পৰা অঁ কি ক'বা ক'বলগীয়া একো নাই বৰ ল'ৰা দুজন আহিছোঁ আমি কিবা এটা কিন্তু ফিল ভাল হৈ আছে মানে এতিয়া ভাল লাগি আছে ইন ফিউচাৰ তুমি হানিমুন আহিবা মই জানো নাই ইয়াত নাহোঁ অকণ বেলেগ ফালে যাম আচ্ছা চাওক বন্ধুসকল তে ষ্টে টিউন উইথ মাধুৰ্য্য এণ্টাৰটেইনমেণ্ট আৰু আজিৰ এই ছেকেণ্ড পাৰ্টটো ব্লগৰ ছেকেণ্ড এপিছ'ডটো বেছি লাম্বা নকৰোঁ বেছি লাম্বা নাটানো একচুৱেলি যদি বেছি লাম্বা টানো তে এডিট কৰোঁতে মোৰ 12 বাজিব প্লাছ কাইলৈ আকৌ এপিছ'ড 3 বনাব আছে ফ্ৰম শিলিগুৰি টু বিহাৰ যোনটো আমাৰ হ'ব দাৰ্জিলিং ফালে আহি যদি অকণমান চাহৰ বিষয়ে নাজানো কেনেকৈনো হ'ব হয়নে তো সেইকাৰণে আমি আহিছোঁ চাওক গোল্ডেন টিপছ চাওক চিন্স 1933 ৱৰ্ল্ডছ ফাইনেষ্ট টি
চ' এতিয়া আমি ভিতৰত যাম অলৰেডি আমাৰ মাইকেলত আছে বিৰুদাহত আছে তো ভেৰাইটিজ চাওক চাহৰ ভেৰাইটিজ চাওক মই ষ্টাৰ্টিঙৰ পৰা দেখাইছোঁ এইটো চাওক ইংলিছ ব্ৰেকফাষ্ট টি এইটো চবৰে হেৰিবিলাক অলপ বেলেগ বেলেগ চাগে ন এইটো তুলসী এইটো তুলসী পিয়'ৰ ইণ্ডিয়ান গ্ৰীণ টি আৰু বহুত আছে চাওক মছালা চাই এইটো চব মানে প্ৰডাকশ্যনটো দাৰ্জিলিঙৰ হয়নে ফুল গোটেই প্ৰডাকশ্যনে দাৰ্জিলিঙৰ চব কি ধুনীয়া তো দাৰ্জিলিং ফালে আহি যদি এইবিলাক নেদেখাওঁ ব্লগত বহুত মানে মূৰ্খামি কৰা হ'ব সেইকাৰণে ধুনীয়াকৈ আপোনালোকক দেখাইছোঁ চাওক যদি আপোনালোকে আহে মিৰিক লেক ফালে তে মিৰিক লেক ফালে আহোঁতে সোমাই অহাৰ পিছতেই পাৰ্কখনত যেতিয়া সোমাই যাব তেতিয়া এই পাৰ্কখনত সোমাই যোৱা ৰাস্তাটোতেই এতিয়া আমি সেইফালে লেকৰ ফালৰ পৰা আহিলোঁ এইফালে চাওক এইখন কিজানি এতিয়া বন্ধ আছে এইখন গেটেদি গ'লেও সেই লেকটো দেখা পাই আছে তাৰে ঠিক অপজিটতে এইখন দোকানখন যদি আপোনালোকে আহে কিনিব পাৰে চাওক কি ধুনীয়া ডিফাৰেণ্ট মানে একচুৱেলি টেষ্টৰ চাহ পাব চাওক কি ধুনীয়া মছালা চাহ ইয়াত আকৌ কি আছে চাওক হোৱাইট টি ফাৰ্ষ্ট টাইম দেখিছোঁ এইটো হোৱাইট টি কি হয়